চাও হলি কোনা যা খেলাগে যা হ্যাপি হলি হেল্লো নমস্কাৰ সন্ধিয়া চৰ্দৰে আপোনাক সকলোকে স্বাগতম জনাইছো আৰু এয়া দেখিছেনে গালত এয়া ৰং মানে হলিৰ ভিডিঅ' এয়া হলি আশা কৰিছো আপোনালোক সকলোৰে সময়বোৰ দিনবোৰ ভালে কুশলে পাৰ হ'ল আৰু ৰাতিপুৱা এয়া দেখিছে বাইক ভনেক দুয়োজনীয়ে পেষ্ট্ৰি খাই আছে কিন্তু এইটো ভিডিঅ' আকৌ দুদিনৰ আগৰ আছিলে মানে এতিয়া বাইক নাই বাইক গ'ল মমায়েকৰ ঘৰলৈ সেইকাৰণে এই আগৰ ভিডিঅ'টো মই আগৰ ব্লগত দিম বুলি ভাবি ভিডিঅ'টো কৰি থৈছিলোঁ কিন্তু দিয়া নহ'ল আৰু এয়া আমাক টিকলিও লগতে অকণমান খাইছে দেখিছেনে আৰু হলি বুলি এয়া আমাৰ দেহাই এইফালে দেউতাকক সানিবলৈ গৈছে এনেকৈ আৰু ঘৰতে আমি বাইকো নাই যিহেতু তাই খেলিবলৈ সেইকাৰণে আমাৰ লগতে অকণমান সময় তাই খেলিলে ফূৰ্তি কৰিলে বতৰ একদম বহুত বেয়া মানে ডাৱৰীয়া কালিৰ পৰা বৰষুণেই দি আছে একদম বৰষুণ এয়া দেখিছেনে বৰষুণ এই অকণমান কমিছে এতিয়া আৰু এইফালে কাপোৰ গোটেই মেলি থৈছোঁ কাপোৰ মেলিবলৈ জেগা নোহোৱা হৈছে মানে বনাওঁ থৈ নাযাওঁ মই কৈ আছোঁ বৰষুণ দি আছে ইমান বেয়া বতৰ কি আঁকিছা তুমি বতৰ বেয়া বৰষুণ দি আছে বতৰ বেয়া কৰিছে সেইকাৰণে দেখাই মই আমি এইখিনিতে ছবি আঁকি আছোঁ এই নহয় কি কি দিছে বৰষুণ দি আছে তুমি কি ৰং আছে মোক কৈ দিয়াচোন তোমাৰ হ'ব গমেই নাপায় কোনো এইটো কি কালাৰ তুমি কৈ দিয়াচোন বাৰু তোমাৰ কালাৰ কি আছে কোৱা গম নাপায় তুমিহে গম পাবা এইটো কি কালাৰ হ'ল এইটো চোৱা পাৰ্পল কালাৰ নহয় এইটো কি কালাৰ অ'কে গুড গাৰ্ল তাৰপাছত এইটো কি হালধীয়া গুড গাৰ্ল আৰু এইটো কি এইটো চোৱা এইফালে চোৱা এইটো কি এইটো কোৱা এইটো কোৱা নহয় নহয় কৈ লোৱা বগা আৰু তুমি লৈ থকাটো এইটো এইটো এই গুড গাৰ্ল দেই তাৰপিছত এইটো চোৱা এইটো চোৱা এইটো চোৱা শুন এইফালে চোৱা কি আমলা নিচিনা আমলা কি কালাৰ থাকে কোৱা থৈ দিম বাৰু তুমি কোৱাচোন ৰংটো কি ৰং ইয়াৰ ৰংটো তুমি এটা লৈ আছা হোৱাইট কালাৰটো এইটোহে এইটো কি বাৰু এইটো কি কোৱা আকৌ অথনি কলা নহয় পঢ়ি থাকোঁতে কলা নহয় চাওঁ হলি কোনা যা খেলাগে যা আৰু এই মই পাকঘৰত ভাত বনাই থাকোঁতে তাই মোক এনেকৈ সানিবলৈ আহিছে ৰং মইনো কিয় বাধা দিওঁ হেপী হলি আজি প্ৰথমবাৰ হলি খেলিবলৈ তাই বহুত বেছি ভাল পাইছে আগতে তেনেকৈ দিয়া নাছিলোঁ খেলিবলৈ বাইকে অকণমান ফুট এটা দিয়ে সিমানেই আছিলে কাৰণ তাই জনা হোৱা নাছিলে সৰু হৈ আছিলে আজি প্ৰথমবাৰৰ বাবে খেলিবলৈ পাই বহুত বেছি আনন্দ সেইকাৰণে চবকে সানিবলৈ গৈছে হেপী হলি কৈ দিয়া ইফালে গ্ৰীণ কালাৰ সানি দিয়া ধুনীয়া লাগিছে ধুনীয়া লাগিছে আকৌ ফুটা দি দিয়া ফুটা দি দিয়া ফুটা দি দিয়া সানি দিয়া সেই তাকো দি দিয়া পুৰা সানি দিয়া খালা এইফালে আহা ফল পিছফাল পৰা সানিবা মানে বা ধুনীয়া হৈ গ'ল
দি থাকে যা মান দিয়া বুলি ন অকমান দিয়া বুলি লাগিলে নে এটা বমাক দিয়া এনেকৈ আজি সময়খিনি আমি ৰাতিপুৱা সময়কণ পাৰ হ'ল আৰু এইফালে মায়ে চাহ খাই আছে আৰু এয়া ওচৰৰ খুৰীহঁতৰ ঘৰলৈ গ'ল তাইক খেলিবলৈ কাৰণ এইফালে এয়া দেখিছেনে দেৱলীনা আছে আমাৰ তাই খুব ভাল পায় এইক দুইজনী সমবয়সা নহয় এই ডাঙৰ তথাপিতো লগটো ইহঁতিয়ে হয় সেইকাৰণে এই লগত খেলিবলৈ বুলি ওলাই গ'ল তাৰ পাছত এয়া আহি কৰি অকণমান চাফ চিকুণ হৈ পঢ়াত বহিছিলে মই নতুন অকণমান ভিডিঅ' কৰিছোঁ মনে মনে আৰু ডাৱৰীয়া বতৰ কাৰণে বোলো আজি দুপৰীয়া ৰুটি বুট দাইল খাওঁ সেইকাৰণে এইফালে ৰুটি বনাই আছোঁ কিন্তু আমি অকণমান সময় পাছত খাম এতিয়া দেউতাৰ কাৰণে বনাইছোঁ দেউতাই শুকান ৰুটিয়ে খায় সেইকাৰণে দেউতালৈ শুকান ৰুটি বনাই লৈছোঁ আৰু দেউতাক দি লৈ আমাৰ মৌচিঙক খুৱাই লৈ আৰু সৰুজনীয়ে খাব তাৰ পাছতহে আমি খাম আমালৈ অলপ পাছত বনাম আৰু এতিয়া দেখিছে এয়া বনাই আছোঁ আৰু ডাৱৰীয়া বতৰ কৰিলে এনেও কিবা কিবি খাওঁ খাওঁ লাগেই ভাত খাবলৈ আজি মন নগ'লে সেইকাৰণে বোলে ৰুটিকে খাওঁ সেইকাৰণে সকলো কাৰণে ৰুটি বনালোঁ এতিয়া দেউতালৈ এয়া বাঢ়িছোঁ দেউতাক বনালোঁ আৰু এইফালে এয়া বুট দাইল বনাইছোঁ আৰু এয়া পাতিছোঁ আকৌ খিচিৰি দেই আমাৰ মানে সৰু কেইজনীয়ে খিচিৰি খাব আমাৰ কাৰণে ৰুটি বুট দাইল আৰু সৰু কেইজনীৰ কাৰণে খিচিৰি হাই বাই কৈ দিয়া হাই কৈ দিয়া বাই বাই হাই কি হৈছে কোনখিনি চৰ্দি হৈছে কেনেকৈ হৈছে আৰু কৈ দিয়া নাকটো কেনেকুৱা হৈছে কেনেকুৱা আৰু কৈ দিয়া জুচে খোৱা তোমাৰ নাকটো কোনটো সেইখিনি তোমাৰ নাকটো চাওঁ চুলি কোনা আৰু চকু সেইটো চকু মই দেখিলোঁ নাকটো নাক কোনটো চাওঁ চকু চকু নাক কোনটো হাতখন কোনখন হাতখন এইফালে চোৱা তোমাৰ হাত কোনখন সেইটো কি আকৌ ই দুষ্ট দুষ্ট কোৱাচোন কি কৈছা এইবোৰ মা ক'লে গ'ল বা ক'ত গ'ল বা ক'ত গ'ল মাতি দিয়া দেউতাক মাতা আইতা মাতা ককা মাতা মাতা মই কৰিম ককা মাতা ককা মাতা আৰু মাইনা মাতা আৰু নিহা মাতা গান এটা গাই দিছোঁ গোৱা খং কৈ দিয়া খং কৈ দিয়া কি খাবা যদিও মেগীটো বহুত বেছিয়ে অপকাৰী সৰু ল'ৰা ছোৱালীৰ কাৰণে কিন্তু আজি বহুত দিনৰ পাছত তাইক খাবলৈ দিছোঁ বহুত দিনৰ পৰা কৈয়ে আছিলে মেগী খাম কিন্তু মই পৰাপক্ষত নিদিবলৈকে চাওঁ কিন্তু আজি উপায় নাই আৰু দিবলৈ মন গ'ল আজি সেইকাৰণে বহুত দিনৰ পাছত অকণমান বোলো খোৱা বৰষুণ দিছে বৰষুণ দিলে মেগী খাই ভাল লাগে ন চৰ্বি আৰু এয়া ছাগলী মাংস এতিয়া বনাম ৰাতি সাজৰ কাৰণে আৰু এয়া মাংস বনাই আছোঁ আজি দিনটোৰ ভিডিঅ' ইমানেই আছিলে দেখুৱালোঁ ৰাতিপুৱাৰ পৰা কি কি কৰিলোঁ সকলোখিনি দেখুৱালোঁ আৰু এয়া এতিয়া খাবলৈ বাঢ়ি লৈছোঁ ভাতৰ লগত ধুনীয়াকৈ আৰু ইমানতে আজি ভিডিঅ'টো সামৰিছোঁ আৰু আপোনালোক যিসকলে মোৰ ভিডিঅ' চাইছে আপোনালোকক বহুত ধন্যবাদ